বড়ো শান্তি চুক্তিৰ আজি পঞ্চমটো বছৰ অতিক্ৰম কৰিলে। যোৱাকালি আমি 5টা বছৰ অতিক্ৰম কৰিছিলোঁ। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে, প্ৰগতি আৰু বিকাশৰ এক নতুন ভেটি নিৰ্মাণ কৰিছিলে। আজিৰ এই গৌৰৱময় দিনটোত বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই শান্তি চুক্তিৰ নায়ক অমিত শ্বাহ ডাঙৰীয়া আৰু এই শান্তি চুক্তিৰ প্ৰধান ঘটক বা প্ৰধান যি উপাদান নিখিল বড়ো ছাত্ৰ সন্থা NDFBক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। বড়ো শান্তি চুক্তিৰ সময়ত আপচুৰ সভাপতি হৈ আৰু আজি BTRৰ প্ৰধান হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই এই চুক্তিৰ শান্তিপূৰ্ণ ৰূপায়ণ আৰু BTRৰ উন্নয়নৰ বাবে যি বৰঙণি আগবঢ়াইছে তাৰ বাবে তেখেতকো মই অভিনন্দন জনাইছোঁ। বড়োলেণ্ডবাসী আজি শান্তিৰ এক অনন্য উদাহৰণ হৈ পৰিছে, প্ৰগতি আৰু বিকাশৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰ হৈছে। আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই আটাইকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ছাৰ, অৱশিষ্ট ইয়াৰ বাবে ভাৰতৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। মই ভাবোঁ যে অহা 2 এদিনতে এই ক্ষেত্ৰত আমি নিশ্চয় ভাল খবৰ শুনিবলৈ পাম। ছাৰ, BTC নিৰ্বাচন কেতিয়াকৈ অনুষ্ঠিত? BTC নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিছোঁ। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি BTCৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভাৰ নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি BTCৰ ইলেকশ্যন শেষ কৰিম। চাওক, এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলোঁ, পিছত একেলগে চৰকাৰ কৰিছিলোঁ। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি চিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি চিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু BJP দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। ছাৰ, প্ৰাক্তন NDFBৰ কেছৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈ আছে। চাওক, প্ৰাক্তন NDFBৰ লগত জড়িত প্ৰায়বোৰ কেছেই আমি উইথড্ৰ কৰিছোঁ। কেইটামান 7-8টা কেছ চাৰ্জশ্বিট হৈ যোৱাৰ কাৰণে আমি শান্তি চুক্তি কৰাৰ আগতে চাৰ্জশ্বিট হৈ গ'ল। সেইকাৰণে সেই গোচৰকেইটাৰ ওপৰত সিদ্ধান্ত কোৰ্টে ল'ব পাৰে। কোৰ্টক আমি অনুৰোধ কৰি আছোঁ যে আমি চৰকাৰে শান্তিৰ কাৰণে কেছকেইটা উঠাই ল'ব বিচাৰে, কোৰ্টৰ তাৰ বাবে অনুমতি লাগে আৰু আমিও চেষ্টা কৰি আছোঁ। আৰু 7-8টা গোচৰ NIAৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছোঁ, যাতে গোচৰকেইটা কোৰ্টত থাকিলেও পৰিচালনা যাতে অসম চৰকাৰে কৰিব পাৰে আৰু তাক যাতে আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰোঁ। ছাৰ, ৰূপসী বিমান বন্দৰত নিশা প্লেন অলপ লাহে লাহে মানে যিখিনি প্লেন ইয়াতে আহিছিল তেওঁলোকে উইথড্ৰ কৰিলে। নতুন প্লেন এতিয়া ভাৰত চৰকাৰে দিছে, কিন্তু ব্যক্তিগত খণ্ডৰ বিমান অনাৰ বাবে আমি চেষ্টা কৰি আছোঁ। থেংক ইউ। এই সকলো নেতৃত্বই আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো একেলগে লগ লাগি এই BTR অঞ্চলখন আগুৱাই নিয়াৰ কাৰণে কাম কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি মুখ্যমন্ত্ৰীয়ে কৈছে ছেপ্টেম্বৰ মাহতে আমি ইলেকশ্যনটো বিচাৰিছোঁ, ছেপ্টেম্বৰ অক্টোবৰতে, কাৰণ ইয়াৰ আগত বাৰিষা হৈ থাকে আৰু ডিচেম্বৰলৈকে আমি যাব বিচৰা নাই। ইয়াত বিভিন্ন কাৰণ থাকে, তেতিয়া ঠাণ্ডা হয়, কিবা হয়, আৰু ইফালে অসম এছেম্বলিৰ ইলেকশ্যনো আহিব। গতিকে আমি ছেপ্টেম্বৰ অক্টোবৰ বা এইখিনি সময়টোকে এটা ভাল সময় আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজে দুৰ্গা পূজাও খাব, ভোটো দিব আৰু BTRৰ ইলেকশ্যন খুব ভালে হৈ যাব। গতিকে সময় আছে, আমি আলোচনা কৰিম। পলিটিক্সত সবটোৱে পচিবল হয়। আমি যিখিনি এতিয়া আমাৰ সম্বন্ধ কেন্দ্ৰীয় চৰকাৰত NDA হিচাপে, ৰাজ্য চৰকাৰত NDA হিচাপে, কাউন্সিলে আমি BJP UPPL একেলগে কাম কৰি আছোঁ। চ' অনাগত দিনত
বড়োলেণ্ড অঞ্চলৰ বড়ো আৰু বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত ৰক্ষণাবেক্ষণৰ স্বাৰ্থত UPPL আৰু BJPয়ে কাম কৰি যাব এই কথাটোত কোনো সন্দেহ নাই আৰু ইয়াৰ কাৰণে আমাৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া সেইটো আলোচনাৰ মাজত আমি সিদ্ধান্ত ল'ম Yesterday, the 27th January, we complete our 5 years of journey in 2020. So for 2 days, yesterday and today, we celebrated it in a grand manner. And today, our Honorable Chief Minister of Assam, he attended as a chief guest of our celebration, and he addressed the gathering. And already he has mentioned that most of the clauses of BTR Accord is implemented. Some clauses are there yet to implement, and that is also going to implement very soon. We are very much hopeful that this parliament session, 125th amendment will be tabled, and after passing of the 125th amendment, all the 6 schedule council will be strengthened. Today, I pay my respect to our martyrs, and also to my salute and my honor to Bodopha Upendranath Brahma, the great visionary leader who who designed the entire movement process and the creation of the this Bodoland region, and also provide the all the constitutional rights and other rights to live with dignity and honor for Bodo and other communities living in the Bodoland regions. Government is working in very close connection with the central government and state government in development process. In last 5 years, we have achieved so many things. We have done so many things which were not planned even. So today people can see the visible sense in terms of peace, in security, and also the other development in education and the agriculture, for economy and employment. Also, this government is working very hard. And also we are targeting all section of people. We are working for the children. Our mission is child friendly BTR. Assam Focus.